নমস্কাৰ, মই শশাংকজ্যোতি চৌহৰীয়া। আমি আমাৰ ল'ৰা ছোৱালীক সদায় ভালদৰে পঢ়া শুনা কৰিবলৈ কৈ আহিছোঁ। পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ তেওঁলোকক আমি পৰামৰ্শ দি আহিছোঁ। এতিয়া আমি ডাঙৰ মানুহ হ'বলৈ তেওঁলোকক কিয় কওঁ? সাধাৰণতে ডক্টৰ, ইঞ্জিনিয়াৰ বা কিছুমান উচ্চপদস্থ বিষয়া হ'বলৈ আমি তেওঁলোকৰ মনত এটা ধাৰণা সোমোৱাই দিছোঁ। কিন্তু আমি ল'ৰা ছোৱালীবোৰক উচ্চপদস্থ বিষয়া হ'ব লাগে বুলিয়ে কিয় কওঁ? কাৰণ উচ্চপদস্থ বিষয়াবোৰৰ লগত জড়িত হৈ থাকে এটা উচ্চ সন্মান বা ষ্টেটাছ। সেই উচ্চপদস্থ বিষয়াবোৰৰ লগত আৰু এটা বস্তু জড়িত হৈ থাকে, যিটো নেকি আমি ল'ৰা ছোৱালী পোনপটীয়াকৈ কোৱা নাযায়, সেইটো হৈছে তেওঁলোকৰ উচ্চমানৰ দৰমহা বা ধন। এতিয়া প্ৰত্যেক মাক দেউতাকে বিচাৰে যে নিজৰ ল'ৰা ছোৱালীয়ে সমাজত এটা উচ্চ স্থান পাওক আৰু উচ্চ পদবীৰ সেই ধন, যাৰ দ্বাৰা নেকি ল'ৰা ছোৱালীয়ে নিজৰ দৈনন্দিন প্ৰয়োজনীয়খিনি কোনো অসুবিধা নোহোৱাকৈ পূৰাব পাৰে। এতিয়া অসমত নিবনুৱাৰ সংখ্যা যেনেদৰে বৃদ্ধি পাই আহিছে, একেদৰে উচ্চপদস্থ বিষয়াৰ প্ৰতিযোগীৰ সংখ্যাও তেনেদৰে বৃদ্ধি পাই আহিছে। বহুত ল'ৰা ছোৱালী উচ্চ শিক্ষিত হৈও নিবনুৱা শাৰীত থিয় হৈ থকা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। গতিকে এতিয়া এই নিবনুৱাখিনি হ'ব কি? সকলোৱে চৰকাৰী চাকৰি কৰি জানো মাক দেউতাকৰ সপোন পূৰাব পাৰিব? বাস্তৱ জীৱনত যদি আমি এই বস্তুটোৰ ওপৰত বা এই বিষয়টোৰ ওপৰত লক্ষ্য কৰি চাওঁ, তেতিয়াহ'লে এইটো বাস্তৱ জীৱনত সম্ভৱ নহয়। কেৱল যদি আমি চৰকাৰক আশা কৰি আৰু চৰকাৰৰ গাত দুখ জাপি দি থাকিয়েই আমি বহি থাকোঁ, তেতিয়াহ'লে নিবনুৱাৰ সংখ্যা ক্ৰমে বৃদ্ধি পাই গৈ থাকিব। এতিয়া আমাৰ সময় আহি পৰিছে যে চাকৰি বিকল্পৰ কিবা চিন্তা কৰিব পাৰোঁ নেকি? এই ক্ষেত্ৰত আমাৰ ঘৰৰ পৰিয়াল বা মাক দেউতাকৰ সম্পূৰ্ণ ছাপৰ্টৰ প্ৰয়োজন আছে। বৰ্তমান সময়ত দেখা যায় যে ল'ৰা ছোৱালীয়ে যদি ব্যৱসায় বাণিজ্যৰ ফালেও যদি যাব বিচাৰে, তেতিয়াহ'লে মাক দেউতাকে তেওঁলোকক বাধা আৰোপ কৰা দেখা যায়। এই ক্ষেত্ৰত আমি সকলোৱে ঘৰৰ পৰিয়াল বা মাক দেউতাকৰ লগত আলোচনা কৰি ব্যৱসায়ী যে সংস্থাপনৰ এটা ভাল পথ বা ৰাস্তা হ'ব পাৰে, সেই কথা তেওঁলোকক বুজাই দিব লাগিব। কাৰণ মাক দেউতাকৰ সপোন পূৰাবলৈ গৈ বছৰৰ পিছত বছৰ লাগি থকাটো কিমান যুক্তিসংগত, এইটো সকলোৱে এবাৰ ভাবি চোৱাটো প্ৰয়োজন। ধন্যবাদ।